ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে তেওঁলোক সকলোকে মই স্বাগতম জনাইছোঁ মিনতিছ A to Z লৈ। আৰু আপোনালোকে ধৰিব পাৰিছে মই তাঁতৰশালত আছোঁ আৰু এতিয়া ওপৰত এটা লাইট জ্বলি আছে, গতিকে গম পাই গৈছে ৰাতি যথেষ্ট সময় হৈছে আৰু গামোচা বৰ তুলি আছোঁ, লগত এখন ডিঙিত গামোচা লৈ আছোঁ। গতিকে আজিৰ ভিডিঅ'টো কি হ'ব ধৰিব পাৰিছে চাগে। গামোচাৰ ওপৰত এটা সৰু ভিডিঅ'। গামোচা মেইনলি 3টা কথা ইয়াত মই ফ'কাছ কৰিম বুলি ভাবিছোঁ। আৰু কাম কৰি থাকিম, কামৰ মাজে মাজে কৈ থাকিম, ভাল লাগিব। আৰু এয়া মই 4 নম্বৰ বাতি বৰ তুলি আছোঁ আৰু অকণ পাছতে বৰ তুলি হৈ যাব। গতিকে ভাবিলোঁ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি দিওঁ, কাৰণ বৰ তোলা যিটো দৃশ্য সেই দৃশ্যটো চাই খুব ভাল লাগে। খুব যদি এজনী মানুহ পাকৈত হয়, এজন মানুহ যদি শিপিনী পাকৈত হয়, তেতিয়াহ'লে বৰ তোলাটো হাতখন চাই মোৰ খুব ভাল লাগে। আৰু সেইকাৰণে ভাবিলোঁ বৰ তুলি থাকিম। যিসকলে দেখা নাই তেওঁলোকে চাব পাৰিব বৰ তোলাৰ দৃশ্যটো। জুমকৈ দেখাব পৰা নাই, কাৰণ মোৰ ভিডিঅ' শ্বুট চব মই নিজে কৰোঁ। গতিকে যেনেকৈ মোৰ কোৱালিটিটো হ'ব লাগে তেনেকুৱাকৈ কৰিব নোৱাৰিম। আপোনালোকক জুমকৈ দেখাব নোৱাৰিলেও মই গোটেই গামোচাৰ চিনেৰি দেখাই আছোঁ। আৰু এই গামোচাৰ 3টা কথা ক'ম বুলি ক'লোঁ। তাৰে প্ৰথমটো কথা হৈছে এতিয়া আমাৰ নতুন জেনেৰেশ্যনে এই বস্তুবিলাক পাহৰি গৈছে, নহয় জানো? আৰু সেইটো খুব দুখ লগা কথা। আমাৰ গামোচাই যিটো আমাৰ অসমীয়া মান, অসমীয়া স্বাভিমান, অসমৰ স্বাভিমান মান, এইটো বস্তু যেতিয়া লাহে লাহে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ লয় আৰু বাহিৰৰ যিবিলাক ব্যৱসায়ী তেওঁলোকৰ হাতলৈ যেতিয়া এই বস্তুটো গুচি আহে, খুব দুখ লগা কথা। সেইটো কথা ক'ম। তাৰ পাছতে আৰু এটা কথা আহিছে, সেইটো হৈছে আমি যিসকলে এই কামটোত এতিয়াও লাগি আছোঁ তেওঁলোকৰ কিন্তু বহুতেই মন থাকিলেও কৰিব নোৱাৰা হৈ আহিছে, কাৰণ নতুন জেনেৰেশ্যনে তাঁতৰশালৰ কথাবোৰ বৰ বেছি নাজানে মই ভাবোঁ। কাৰণ সকলোৱে আজিকালি পঢ়া শুনাত লাগি গৈছে। নালাগে মই মোৰ ছোৱালীকো এতিয়া এই কামত লগাব পৰা নাই। গতিকে খুব কম মানুহখিনি এই কামখিনি ধৰি ৰাখিছে। আৰু তাতে মই আছোঁ এতিয়া মাটিশালত। আৰু মন থাকিলেও সেইকাৰণে কৈছোঁ যে মন থাকিলেও আমি বহুতেই এই কামটো কৰিব নোৱাৰা হৈছোঁ। এটা তাৰ মূল সমস্যা হৈছে আঁঠুৰ বিষ। কাৰণে তাঁত লগাবলৈ হ'লে আমি বহিব লগা হয়, মাটিত বহি আঁঠুত হেঁচা দি কাম কৰিব লগা হয়। তেতিয়া মানে কি হয়, আমাৰ বহুতৰে আজিকালি মাইকী মানুহৰ এটা সমস্যা হৈছে আঁঠুৰ বিষ, তলত বহিব নোৱাৰে। আৰু সেইকাৰণে এই ধৰণৰ কামবিলাক কৰিবলৈ অলপ জটিল হৈছে। আৰু মই সেইকাৰণে আপোনালোকক সেই টেকনিকটো শিকাম। আঁঠু যদি বিষ আছে ভয় কৰিবলগীয়া একো নাই। মোৰ 2টা আঁঠুৱেই বেয়া, এটা আঁঠু এক্সিডেণ্ট হৈ ভাগিছে আৰু নেক্সট এটা আঁঠু চিষ্ট-অপাৰেশ্যন হৈছে। গতিকে 2টা আঁঠুৱে অলমষ্ট বেয়া আৰু মই ভালকৈ খোজে কাঢ়িব নোৱাৰোঁ। আৰু তথাপিও মই কিন্তু এই কামখিনি কৰি আছোঁ। কেনেকৈ কৰি আছোঁ সেইটোও দেখাম আপোনালোকক, সেইটো কৈ দিম। গতিকে ভয় কৰিবলগীয়া একো নাই। আৰু থাৰ্ড কথাটো হৈছে গামোচানো কেতিয়া হ'ল আমাৰ দেশলৈ, আমাৰ অসমীয়া মানুহৰ মান স্বাভিমান, সেই গামোচাখন কেতিয়ানো ক'লৈ কেনেকৈ আহিলে অসমৰ শিপিনীৰ মাজত, সেই কথাটো, বা গামোচাৰনো কিমান ভাগ আছে, গোটেইবোৰ কথা মই অৱশ্যে নিজে ভালকৈ নাজানো। তথাপিও 2-এটা কথা আপোনালোকৰ সৈতে অৱগত কৰিব বিচাৰিছোঁ আৰু এই বিভিন্ন চ'ৰ্চৰ পৰা লৈছোঁ। গতিকে প্ৰথমেই মই কওঁ যে গামোচা আমাৰ মাজলৈনো কেতিয়া আহিলে নকওঁ, কোনে আনিলে সেই কথাটোহে ক'ব বিচাৰিছোঁ। কাৰণ গামোচা আচলতে কেতিয়া আহিলে, কোনে আনিলে, এই কথাবোৰ কিন্তু ক'বলৈ ইমান সহজ নহয়, ইমান ইনফৰ্মেশ্যন নাই। তথাপিও 2-এটা কথাৰ পৰা আমি অনুমান কৰিব পাৰোঁ। ডক্টৰ লীলা গগৈয়ে তেখেতৰ এখন কিতাপত লিখিছিলে যে গামোচা মানে অনুমান এটা কৰা হয় যে গামোচাখিনি আচলতে আহোমতকৈও আগতে, যিহেতু আমাৰ চুতীয়াসকল আছিলে, চুতীয়াসকলে তেওঁলোকৰ মহিলাসকলো এই বোৱা কটা কামত খুব পাকৈত আছিলে। গতিকে তেওঁলোকে প্ৰথমে গামোচাৰ প্ৰচলন কৰিছিলে বুলি এটা অনুমান কৰা হয়। তাৰপাছতে আহি গ'ল গামোচা কিমান ভাগ আছে। একুৰেট ইমান তথ্য নাই, কাৰণ এইবিলাক কথাটো ইমান লিখা নাথাকে। প্ৰত্যেক ঠাই ভেদেও বস্তুবিলাক অলপ বেলেগ বেলেগ হয়। গতিকে মই গামোচা কেইটামান ভাগ উলিয়াইছোঁ, আমি যিকেইটা দেখি আহিছোঁ। তাৰে প্ৰথমটো আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল ফুলাম গামোচা আৰু হ'ল এটা উকা গামোচা। ফুলাম গামোচাত ফুল থাকিব আৰু উকা গামোচাত ফুল নাথাকিব। এই দুটাই মেইন প্ৰথম বস্তু। কিন্তু তাৰ পাছতো কিছুমান সৰু সৰু ভাগ কৰিব পাৰি। সেই ভাগবিলাকৰ ভিতৰত আমি প্ৰথমেই এখন গামোচাৰ কথা ক'ব পাৰোঁ। সেইখনে হৈছে আমাৰ আটাইতকৈ সন্মানৰ গামোচা, আৰু সেইখন হ'ল আমাৰ গোঁসাই গামোচা, বা প্ৰাৰ্থনা কৰা ঘৰত আমি যিখন গামোচা দিওঁ সেইখন গামোচা। মোৰ বোধে একেখন গামোচাকে নামনি অসমত আন এটা নামেৰেও দিয়া হৈছে, সেইটো হৈছে আনাকটা গামোচা। আনাকটা বুলি কৈছে। আৰু সেই তেওঁলোকৰ যিটো কাম দেখিলোঁ, সেই কামখিনি অলমষ্ট তেনেকুৱাই। আৰু সেই গোঁসাই গামোচাখন একে হয় নহয় মই নাজানো। গোঁসাই গামোচা বা আনাকটা গামোচা
আমাৰ উজনি অসমৰ ফালে আমিতো গোঁসাই গামোচা বা প্ৰাৰ্থনা কৰা ঘৰত দিয়া গামোচা বুলিয়ে কওঁ। মেইনলি সেই গামোচাখন ক'ত দিয়া হয়, খুব পবিত্ৰ বুলি ভবা হয়। আৰু সেই গামোচাখন যেতিয়া বওঁ তাৰো কিছুমান নীতি নিয়ম আছে। গতিকে মই প্ৰথম সেই গামোচাখনৰ কথাই কৈছোঁ। সেই গামোচাখন যেতিয়া আমি লগাবলৈ সময়ত আমি শনিবাৰ আৰু মঙলবাৰে কেতিয়াও গামোচাখন নলগাওঁ। আৰু নেক্সট কথা হ'ল, এই গামোচাখন যেতিয়া আমি প্ৰথম ববিন ল'ম, ববিন লোৱাৰ পৰাই কিন্তু আমি সূতাখিনি গা নোধোৱাকৈ নুচুওঁ। গা পানী ধুই খুব পবিত্ৰ হৈহে আমি এই গামোচাৰ সূতাখিনি চুওঁ। নেক্সট যেতিয়া আমি তাঁতৰ বাতি কঢ়া কাম কৰোঁ, বৰ তোলা কাম কৰোঁ, যিখিনি কাম কৰোঁ, গোটেই কামবোৰ কিন্তু আমি গা নোধোৱাকৈ বা বিশেষ অসুবিধা হ'লে মানে আমি সেই তাঁতৰশালত কেতিয়াও নবহোঁ। আৰু এই গামোচাবিলাকত যিখন আমি গোঁসাই ঘৰত দিওঁ বা নামঘৰত দিওঁ, নামঘৰৰ বৰ সূতাবিলাক আপোনালোকে দেখিছে, সেই সূতাবিলাকত আগতে আমি যেতিয়া পৰীক্ষা দিব লগা হয়, পৰীক্ষাত আমি কি কৰোঁ, এখন এখন গামোচা নামঘৰলৈ আগবঢ়াওঁ। আৰু যেতিয়া পৰীক্ষাত দি উঠোঁ, সেই গামোচাখন বৈ মেলি আমি নামঘৰৰ সূতাত দি আহোঁ। খুব এটা ভক্তিভাৱে দিওঁ। আৰু সেই তাত কি লিখা থাকে, ৰাম কৃষ্ণ এনেকুৱা ধৰণৰ আমি বাণী লিখা থাকে, এনেকুৱা শব্দ লিখা থাকে, গুৰুৰ সৈতে জড়িত থকা শব্দ কিছুমান, ৰাম কৃষ্ণ এনেকুৱা শব্দ লিখা থাকে। তাৰ পাছতে সেই গামোচাখনে আমি যেতিয়া আমাৰ প্ৰাৰ্থনা কৰা নিজৰ ব্যক্তিগত প্ৰাৰ্থনা ঘৰ থাকে, সেই প্ৰাৰ্থনা কৰা ঘৰতো তেনেকুৱা আমি গামোচা, আমাৰ যিখন গুৰু আসন থাকে, গুৰু আসনত আমি তেনেকুৱা গামোচা দিওঁ। সেইখনকে আমি গোঁসাই গামোচা, নামঘৰৰ গামোচা বুলি কওঁ। আৰু যদি ভুল হোৱা নাই, সেইখনেই হ'ল আনাকটা গামোচা। আৰু নহ'বও পাৰে, কিন্তু তেনেকুৱা এখন গামোচা আমাৰ উজনি অসমৰ ফালে নাই, কিন্তু নামনি অসমৰ ফালে আছে। আৰু তেওঁলোকে সেই গামোচাখন বোলে খুব মান্যতা দিয়ে। আৰু সেই গামোচাখনক তেওঁলোকৰ যি জোঁৱাই আহিলে বা বিশেষ ব্যক্তি আহিলে দিয়ে, উপহাৰ হিচাপে দিয়ে, ল'ৰা ছোৱালী অন্নপ্ৰাশনত দিয়ে, তেনেকুৱা উৎসৱ পাৰ্বণ বা যিবিলাক একদম ধৰ্মীয় কামত সেই গামোচাখন ব্যৱহাৰ কৰে বুলি মই এঠাইত পঢ়িবলৈ পালোঁ। গতিকে আপোনালোকে নামনি অসমত যদি কোনোবাই চাই আছে, মোক সেই বিষয়ে অকণমান কমেণ্টত জনালে মই সুখী হ'ম, কাৰণ আমিও জানিব লগা থাকে। গতিকে সকলোবোৰ তথ্য শুদ্ধ নহ'বও পাৰে, গতিকে তাৰ কাৰণে প্ৰথমেই মই ক্ষমা বিচাৰিম। শুদ্ধ যদি নহয় আপোনালোকে কমেণ্টত ক'ব, এনেকুৱা হ'ব লাগিছিলে বুলি। তেতিয়া যিহেতু মানুহৰ জনাৰ কোনো বয়স নাথাকে, সীমা নাথাকে, আমি মৃত্যু পৰ্যন্ত জানিবলৈ চেষ্টা কৰিব লাগিব, আমি জানিয়ে যাম। গতিকে নজনা কথা ওলাই গৈ থাকিব, আপোনালোকে জনাব বুলি মই আশা ৰাখিলোঁ। তাৰপাছতে আৰু এখন খুব মানি গামোচা, সেই সন্মান থকা গামোচা হৈছে, গামোচা মানে সন্মান থকাই বাৰু দেই, সেইটো কথা মই আগতেও কৈছোঁ। গামোচাখনেই হৈছে আমাৰ অসমীয়াৰ মান, অসমীয়াৰ স্বাভিমান। গতিকে গামোচা সকলোৱে মান থকাই, কিন্তু কথা আৰু এখন বেছি মান থকা গামোচাৰ কথা ক'ব গৈছোঁ, সেইখন হৈছে আমাৰ দৰা বৰণৰ গামোচাখন। দৰা বৰণৰ গামোচাখন সেইখন গামোচা, যিখন গামোচা যেতিয়া কইনা ঘৰলৈ দৰা ঘৰৰ মানুহ জোৰোণ দিবলৈ আহে, আৰু জোৰোণ দিয়াৰ পাছত যেতিয়া দৰাৰ সাজ পোছাকখিনি যেতিয়া কইনাক নিবলৈ আহিব, সেই পিন্ধিবৰ কাৰণে কইনা ঘৰৰ পৰা দিয়া হয়। আৰু তেতিয়াই দৰাৰ কাৰণে এখন গামোচা দিয়া হয়। আৰু সেই গামোচাখন মেইনলি কিন্তু পাটৰ গামোচাই হয়। খুব মানে দামী হয়, খুব ভাল হয়, খুব স্পেচিয়েল হয়। আৰু যিসকলে পাৰে সকলোৱে এখন পাটৰ গামোচা দিবলৈ চেষ্টা কৰে। নোৱাৰিলেও লাগিলে দুইফালে কিন্তু ফুল থকা এখন গামোচা দিয়ে। আৰু সেইখন হ'ল আমাৰ দৰা বৰণৰ গামোচা। তাৰপাছতে একেবাৰে সাধাৰণ এখন গামোচাই আছোঁ, সেইখন হ'ল পানী গামোচা। পানী গামোচাখনত ফুল চুল নাথাকে, উকা হৈ থাকে। আৰু সেইখন আমাৰ ভৰি হাতে পানী মচে আৰু তাৰমানে আচলতে সেই বুলি ক'ব পাৰোঁ। পানী গামোচা বুলি সেইকাৰণে চাগে কৈছে। নেক্সট আহিলে আমাৰ এখন হাঁচতি। আজিকালি হাঁচতিখন বৰকৈ দেখি পাবলৈ নাই। আগতে আমি হাঁচতি দেখিছোঁ আমাৰ আইতাহঁতে, আৰু মানে পথাৰলৈ যাওঁতে, ক'ৰবালৈ যাওঁতে হাঁচতিত তামোল বান্ধি লৈ যায়। অৱশ্যে হাঁচতি এতিয়াও আছে ক'ৰবাত মানে যেতিয়া বিহুত ঢুলীয়াসকলৰ কঁকালত এখন হাঁচতি থাকে বুলি কয়। গতিকে সেই হাঁচতিখন সেই সময়তহে ব্যৱহাৰ হৈছে। বাকী আমাৰ আগতে আইতাসকলে যিখন হাঁচতি ব্যৱহাৰ কৰিছিলে, সেই হাঁচতিখন নাইকিয়া হ'ল। আৰু এই হাঁচতিখন কিন্তু ক'ৰ পৰা কৰে জানেনে? সেইখন গামোচাতকৈ অলপ চুটি হয়। আমি যেতিয়া গামোচা লগাওঁ, তেতিয়া একেবাৰে লাষ্টলৈ আমাৰ এডোখৰ কাপোৰ বাচি যায়। প্ৰায় মানে তেনেকৈ লোৱা হয়। সেইখন ৰুমালৰ নিচিনাকৈ মানে অলপ চুটিকৈ হেৰি কৰে। তাৰমানে সেইখন যিহেতু লাষ্টৰ ডোখৰ ব'বলৈ অকণ অসুবিধা হয়, ফুল তুলিবলৈ থাকে, গতিকে মানুহে কি কৰে, অকণমান আগবঢ়াই লোৱাৰ পাছত যেতিয়া থাকি যাব, সেইখন তেওঁলোকে হাঁচতি হিচাপে ব্যৱহাৰ কৰে। সেইখন এখন গামোচা। নেক্সট আৰু এখন গামোচা আহিলে, সেইখন হৈছে নোৱনি গামোচা। এই নোৱনি গামোচাখন আকৌ সেইখন গামোচা যিখন সাধাৰণতে আজিকালি কি গামোচা দিয়ে মই ইমান নাজানো, এতিয়া মোৰ বিয়া
বৰকৈ পোৱা নাই, সেই অনুষ্ঠানটো পোৱা নাই, নোৱা ধোৱা অনুষ্ঠানটো পোৱা নাই। গতিকে আগতে কিন্তু সেই নোৱনি গামোচাখন দিয়া হয় 80 সূতা 60 সূতা এনেকুৱা সূতা দিয়া হয়। কাৰণ এই গামোচাখন ব্যৱহাৰ কৰা হয় যেতিয়া মানে কইনা এগৰাকী মাহ হালধিৰে নোৱাই ধুৱাই মূৰ চুৰ যে টুকিব লগা হয়, তেতিয়া এই গামোচাখন দিয়া হয়। আৰু যিহেতু হালধি লাগি যাব, মাহ লাগি যাব, সেইকাৰণে দামী এখন গামোচা দিয়া নহয়, এই 60 সূতা 80 সূতা এনেকুৱা ধৰণৰ এখন সূতাৰ মানে অলপ কম দামৰ সূতাৰ গামোচাখন দিয়া হয়, যিখনক আমি নোৱনি গামোচা বুলি ক'ব পাৰোঁ। তাৰ পাছতে আৰু এখন গামোচা আহিলে, সেইখন গামোচা হৈছে তিয়নি গামোচা। আৰু তিয়নি মানে আমি গম পাইছোঁৱেই, যেতিয়া আমি গা ধুবলৈ এখন কাপোৰ সলাই লওঁ সেইখনকে তিয়নি বুলি কয়। আৰু যেতিয়া আমি মেইনলি এখন গামোচা পুৰুষসকলে ব্যৱহাৰ কৰিব, আৰু তেওঁলোকে গা ধুবৰ কাৰণে। এইখন গামোচা কিন্তু অলপ ঠেক গামোচা হয়, আঁঠুৰ ওপৰতে থাকে, জাষ্ট গা ধুবলৈ কাপোৰ সলাবৰ কাৰণে এখন গামোচা ব্যৱহাৰ কৰা হয়, সেইখনকে তিয়নি গামোচা বুলি কয়। মেইনলি এইকেইখনে বহুতে কিন্তু বহুত নাম দিছে গামোচাৰ, তথাপিও মোৰ দৃষ্টিত গামোচা বুলি ক'লে আমি এইকেইখনে বুজোঁ। আৰু এখন বিহুৱানৰ কথা হ'ব, গামোচা মানে বিহুৱান, গতিকে তথাপিও বিহুৱানখন সেইখনক আমি ক'ম মোৰ দৃষ্টিত। আপোনালোকে কেনেকৈ ভাবে মই নাজানো, বিহুৱান বুলি ক'লে গামোচাকে বুজাইছে বুলি কয়। তথাপি বিহুৱান আমি যেতিয়া বিহুৰ সময়ত আমাৰ ঘৰলৈ আলহী আহিব, অতিথি আহিব, আমি আমাৰ চেনাইক বা আমাৰ ঢুলীয়াজনক যিখন গামোচা দিম সেইখনেই হৈছে বিহুৱান। আৰু বিহুৱানখন বোৱাৰ এটা নিয়ম আছে, সেইখন আমি একেবাৰে বিহুৰ আগে কাটিম, ফাগুন চ'ত মাহত। এতিয়া এই ফাগুনত যিখন আমি এতিয়া মই গামোচা লগাই আছোঁ, এয়া মই বিহুৱান হিচাপে দিবৰ কাৰণে গামোচা লগাইছোঁ, গতিকে এইখন বিহুৱান বুলি ক'ব পাৰোঁ। আৰু সেইকেইটাই হ'ল মোৰ দৃষ্টিত পৰা গামোচাৰ ভাগ। আৰু এতিয়া মেইন আন এটা কথালৈ আহিছোঁ, সেইটো হৈছে যিসকলে আঁঠুৰ বিষত এই তাঁতৰ কামবোৰ কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে এটা ইজি চলিউশ্যন মই দিব বিচাৰিছোঁ। সেইটো হৈছে আপোনালোকে যেতিয়া বৰ তুলিবলৈ মাটিত বহিব নোৱাৰে, আৰু মেইন কথা যাৰ ঘৰত মাটি নাই, সেইটো এটা ডাঙৰ কথা। মোৰ ঘৰত মাটি নাই, মই মাটিত এতিয়া এইখন তাঁতৰ শালখন বহাব নোৱাৰোঁ, মই এতিয়া চটৰ ওপৰত লৈ আছোঁ। গতিকে যাৰ মাটি নাই তেওঁলোকে কি কৰিব পাৰে, যিবিলাক আধুনিক ছিষ্টেম ওলাইছে সেইবিলাকৰ কথা বেলেগ, কিন্তু এতিয়া আমাৰ সাধাৰণ আমি 2-4খন যিবিলাক বছৰটো 2-4 যোৰ কাপোৰ লগাওঁ, সেই মানুহখিনিৰ কথাই ক'ব বিচাৰিছোঁ। তেওঁলোকে তাঁতৰ শালৰ যিটো ফ্ৰেম, সেই ফ্ৰেমটোতে তাঁতখন পূৰা মেলি ল'ব, মেলি লৈ এতিয়া মই বেঞ্চত বহি কাম কৰি আছোঁ, যেনেকৈ আমি তাঁত বওঁ তেনেকৈয়ে মই তাঁতখন মেলি লৈছোঁ। প্ৰথম দুবাতি বৰ তুলি ল'ব। মোক বহুতে সুধি থাকে, বাইদেউ আপুনি ইমান ভৰি বিষ, আঁঠু বিষ, আঁঠু ভগা, আঁঠু অপাৰেশ্যন কৰা, তথাপিও আপুনি এনেকুৱা কাম কৰি আছে, কেনেকৈ কৰিব পাৰে, আমি যে নোৱাৰোঁ, চাবচোন কি দেখাই দিবচোন। এতিয়া মই সেইকাৰণে ভাবিলোঁ, আপোনালোকে এই তাঁতখন এতিয়া মই লৈ আছোঁ, যেনেকৈ আমি ববলৈ লওঁ তেনেকৈয়ে মেলি লৈছোঁ। বৰ তুলিবলৈ আমি মাটি লওঁ যেনিবা আৰু ঠেককৈ লওঁ, সৰুকৈ মেলি লওঁ, কিন্তু আমি এতিয়া ইয়াত পকাত যেতিয়া কাম কৰিছোঁ বা ওপৰত কাম কৰোঁতে তাঁতখন পূৰা বহলকৈ মেলি লৈছোঁ, দীঘল কৰি। তাৰপাছত দুবাতি বৰ তুলি ল'লোঁ, তোলাৰ পাছত আমি যেনেকৈ তাঁতখন লুটিয়াওঁ, নেক্সট দুবাতি তুলিবৰ কাৰণে সেই দুবাতি আকৌ লুটিয়াই ল'ম। অকণমান মানুহ দৰকাৰ হ'ব, কাৰোবাক লৈ ল'লে হ'ল। আৰু এবাৰ কিন্তু মই নিজে অকলে কৰিছোঁ, আৰু ইমান অসুবিধা পোৱা নাই, ধুনীয়াকৈ কৰি থাকিব পাৰোঁ। তাৰপিছত আপোনালোকে চাব, ভৰি একো অসুবিধা নাই, ধুনীয়াকৈ ওপৰতে বহি বৰ তুলিব পাৰিব। আৰু এইখিনিয়ে কথা। লগতে এটা কথা কওঁ, মই প্ৰথমে কৈছিলোঁ যে গামোচাখন এতিয়া বজৰুৱা হৈ পৰিছে। গোটেই বাহিৰৰ মানুহে, বাহিৰৰ পৰা আমদানি কৰা যিবিলাক গামোচা সেইবিলাকে আমাৰ বজাৰ লৈ লৈছে, যাৰ কাৰণে আমাৰ থলুৱা শিপিনীবিলাকৰ অলপ অসুবিধা হৈছে। এই ক্ষুদ্ৰ উদ্যোগটো বচাই নিবলৈ অলপ দিগদাৰ হৈছে, কাৰণ প্ৰত্যেকটো কামতে এটা মেহনত জড়িত হৈ থাকে। আমি যদি সেই মেহনতটো চাওঁ, সেই মেহনতটো হিচাপে যদি পইচাটো ল'বলৈ যাওঁ, গামোচাখন বেচিবলৈ যাওঁ, তেতিয়া আমাৰ কিন্তু সিমান মানে দাম নোলায়, মেহনত হিচাপে আমি নাপাওঁ। আৰু সেইটো পাবলৈ যদি যাওঁ, তেতিয়া আমাৰ গামোচাখন অকণমান দাম পৰে। আৰু তাৰ কাৰণে এতিয়া কি হৈছে, বজাৰত আমাৰ মেচিনাৰী যিবিলাক গামোচা, সেই গামোচাবিলাক আহি গ'ল, তাৰ কোৱালিটি, কাপোৰৰ কোৱালিটিও একদম ডাঠ ডগঠা, আৰু সঁচাকৈ দুখ লাগে। সেই তেনেকুৱা গামোচাখন হয়তো 50, 60, 70 টকা মানতে আমাৰ আহি যায়। আৰু যেতিয়া আমি মেল মিটিঙত সেই গামোচাখন কান্ধত পাওঁ, বৰ দুখ পাওঁ, মানে কিবা এটা গোন্ধ আহে। আমাৰ অসমীয়া গামোচাখনৰ যিটো এইটো গোন্ধ, কি ধুনীয়া গোন্ধাই আছে। আমি যেতিয়া বাকচৰ পৰা বা গডৰেজৰ আলমাৰীৰ পৰা উলিয়াই আনোঁ, তেতিয়া গামোচাখন ইমান ধুনীয়া গোন্ধাই থাকে। গতিকে আগতেতো একদম নেফনেল দি থোৱা থাকে, নেফনেল দি যেতিয়া ওলাওঁ কিমান ভাল, বহুত দিনলৈকে সেই নেফনেলৰ গোন্ধটো থাকে, ভাল লাগি যায়। কিন্তু এতিয়া আমি যেতিয়া বজাৰৰ গামোচাখন আনোঁ, সেই গামোচাখন কি হয়, ভেকেটা গোন্ধায়।
কোনে কেনেকুৱা পায় নাজানো, মই কিন্তু একদম মানে সহ্য কৰিব নোৱাৰোঁ। তেনেহ'লে এই ক্ষুদ্ৰ উদ্যোগটো বচাই ৰখাৰ দায়িত্ব কিন্তু আমাৰ সকলোৰে, আপোনাৰ মোৰ সকলোৰে। সেইকাৰণে আমি যিমান পাৰোঁ মাৰ্কেটত এইখিনি বাহিৰৰ পৰা অহা গামোচাখিনি প্ৰচলনটো বন্ধ কৰিব লাগে। আৰু খুব ভাল কথা, আমাৰ অসমৰ গামোচাই জিঅ'গ্ৰাফিকেল যিটো ইণ্ডিকেশ্যন টেগ পাইছে, GIT পাইছে, GIT পোৱাটো মানে খুব ভাল কথা। গতিকে আমাৰ অসমৰ গামোচা আমাৰ অসমৰে আৰু বেলেগৰ নহয় মানে। সেই GI টেগ পোৱাটো বৰ ডাঙৰ কথা, সেইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা। আৰু আজি ভিডিঅ'টো সিমানকণলৈকে কৈছোঁ। কেনেকুৱা পালে জনাব, ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে কিন্তু মোক এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ আগতে কৈছোঁ মানুহ মাত্ৰে ভুল, সকলো কথাই যে জানো তেনেকুৱা কথা নহয়। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে